হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই দিনটো বিশেষকৈ পালন কৰা হয় প্ৰকৃতিৰ প্ৰতি মানুহৰ সজাগতা আনিবলৈ। তো যিহেতু আজি ভিডিঅ'টো প্ৰকৃতিৰ ওপৰত, তো ভাবিছোঁ প্ৰকৃতিৰ মাজতে আহি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে বিশ্ব পৰিৱেশ দিৱসটো 5 তাৰিখে পালন কৰোঁ, কিন্তু 5 তাৰিখে কিয় পালন কৰোঁ সেইটো আপোনালোকে হয়তো জানে, বহুতে নাজানে। ছুইডেনৰ ষ্টকহোমত 1974ত ৰাষ্ট্ৰসংঘৰ সৌজন্যত এখন মিটিং পতা হয়, যাৰ উদ্দেশ্য আছিল প্ৰকৃতিৰ প্ৰতি মানুহৰ সজাগতা জগাই তোলা। আৰু ডেটটো আছিল 5 জুন তাৰিখে, আৰু তেতিয়াৰ পৰাই আমি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে উদযাপন কৰি আহিছোঁ। তো মই য'ত আছিলোঁ তাৰ পৰা গুচি আহিবলগীয়া হ'ল, কাৰণ বতৰটো বহুত বেয়া কৰিলে বৰষুণ পৰাৰ কাৰণে। এতিয়া অলপ বৰষুণটো কমিছে, সেইটো কাৰণে ভাবিছোঁ গছৰ পুলিটো আনিব যাওঁ। গছৰ পুলিটো লৈ অহা হ'ল, কিন্তু এতিয়া ক'ত লগাম সেইটো ভালকৈ ডিচাইড কৰিব পৰা নাই, কাৰণ চবফালে জেগা নোহোৱা হৈ আছে। চাব পাৰে আপুনি, এইফালে আমাৰ বিশেষকৈ ঘৰৰ কাম চলি আছে, সেইটো কাৰণে এইবোৰ অলপ অৱস্থাটো বেয়া হৈ আছে। এইফালে মায়ে ফুলৰ পুলি ৰুই থৈ দিয়া টাববোৰ আছে, যিহেতু এই ঘৰৰ কামখন অলপ কৰি আছে, এইখিনি ঠিক হ'লে এইবিলাক চব চিৰি লগোৱা হ'ব আৰু। কিন্তু এতিয়া চিৰি লগোৱা হোৱা নাই, ক'ত ৰুম ভাবি পোৱা নাই। এতিয়া ডিচাইড কৰিলোঁ যে আমি এইখিনিত ৰুম। মই ধন্যবাদ জনাব বিচাৰিছোঁ মৰিগাঁও সদৰৰ ছাত্ৰ সন্থা সকলো সদস্যলৈ মোক গছপুলিটো দিয়াৰ বাবে। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো বিশ্ব পৰিৱেশৰ দিনা আপোনালোকে যি গছ পুলি বিতৰণৰ পদক্ষেপ হাতত লৈছে তাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ এই পদক্ষেপে আমাৰ সমাজত কিছু পৰিমাণে হ'লেও চেঞ্জেছ আনিব, তাৰে কামনা কৰিলোঁ। তো প্ৰকৃতিৰ কথা কৈ মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোক বৰো নকৰোঁ, কাৰণ বৰ্তমান চিটুৱেশ্যন আপোনালোকে চবেই গম পাই আছে। বৰ্তমান গছ গছনিবোৰ যিটো ৰূপত ধ্বংস হ'বলৈ গৈ আছে, সেই ধ্বংসৰ কাৰণ আমি মানুহবোৰেই। আমাৰ পৰিৱেশবোৰ পলিউশ্যন কৰাৰ আঁৰত আমিয়ে সোমাই আছোঁ। ই লগা হ'লে প্লাষ্টিক ইউজেই হওক, বা জনসংখ্যা বৃদ্ধিয়েই হওক, নহ'লে বা কোল মাইনিঙৰ কাৰণে ডিফৰেষ্টেশ্যনেই হওক, সকলোতে আমিয়ে সোমাই আছোঁ। তো এই ধ্বংসৰ ফল আমি লাহে লাহে দেখিবলৈ আৰম্ভ কৰিছোঁ অলৰেডি। তো এতিয়া যদি আমি পৰিৱেশক লৈ সজাগ হ'ব নিশিকোঁ, তো ধ্বংস হ'বলৈ বেছি দিন নাই আৰু আমাৰ। এইটো কোনো ভ্লগ ভিডিঅ' নহয়, সেইটো কাৰণে এতিয়া ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ। যিহেতু আজি পৰিৱেশ দিৱস, সেইটো কাৰণে ভাবিলোঁ পৰিৱেশ সজাগতাৰ কাৰণে সৰুকৈ এটা ভিডিঅ' বনাওঁ, আপোনালোকৰ কাৰণে এটা ভাল মেছেজ লৈ আহোঁ। আৰু মোৰ ফ্ৰেণ্ড আৰু ভণ্টি দুগৰাকী মানে আপোনালোকক কিবা এটা ক'ব বিচাৰিছে, চাওকচোন। নমস্কাৰ, মই গীতু আৰু সকলোকে বিকুল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস, আৰু আজিৰ দিনটোতে সকলোৱে জানে যে একোজোপাকৈ বৃক্ষ ৰোপণ কৰিব লাগে। আৰু কেৱল আজিৰ দিনটোতে নহয়, আমি পৃথিৱীখন ৰক্ষা কৰিব হ'লে বৃক্ষ ৰোপণ কৰাটো বহুত বেছি প্ৰয়োজন, কাৰণ গছ থাকিলেহে মানুহ থাকিব, কাৰণ গছৰ পৰা আমি অক্সিজেন পাওঁ। আৰু বৰ্তমানৰ যি মহামাৰী চলি আছে, এইটো সময়ত অক্সিজেনৰ বহুত বেছি প্ৰয়োজন হয়। সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে একোজোপাকৈ যেতিয়াই পাৰে গছ এজোপা ৰুবলৈ চেষ্টা কৰিব, আৰু সেই গছজোপা ৰুই কেনে যাতে আপোনালোকে চোৱা চিতা কৰে গছজোপাৰ, মই তাৰে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ। তো সকলোকে মোৰ ফালৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। নমস্কাৰ, আপোনালোকে চাই আছে বিকুল ইউটিউব চেনেল, আৰু এই চেনেলৰ এডমিন বকুল কোঁৱৰ দাদাক মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ খুব সুন্দৰ এটা পদক্ষেপ হাতত লৈছে, আৰু তেওঁ লৈ আহে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান ভিডিঅ'। গতিকে আপোনালোকে যদি তেওঁৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন প্ৰেছ কৰি ৰাখিব। চ' মই তৃষ্ণাই আজি ভাবিলোঁ দাদাৰ চেনেলৰ জৰিয়তে আপোনালোকক দুআষাৰ মনৰ কথা কওঁ। 5 জুন আমি সকলোৱে জানো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, কিন্তু এই যে আমি অকল এটা দিনত ট্ৰি প্লেণ্টেশ্যন কৰোঁ আৰু ফটো কিছুমান শ্বেয়াৰ কৰোঁ, সেইটো অকল এটা দিনত কিয়? প্ৰত্যেক দিনাই আমি যদি, প্ৰত্যেক দিনাই নহয়, প্ৰত্যেকজন লোকে নিৰ্দিষ্ট দিনত, কাৰোবাৰ বাৰ্থডে আহিলে, তেনেকুৱা এটা অকেজনত বা কিবা এটা স্পেচিয়েল বিশেষ দিন এটা যদি গছ পুলিটো ৰুই পেলাই আমি সেই দিনটো তেনেকৈ চেলিব্ৰেট কৰোঁ, তো কেনেকুৱা হ'ব? অবভিয়াছলি ভাল লাগিব। গতিকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনটো আমি উদযাপন কৰোঁ, যিহেতু এই দিনটোৰ যিটো স্পেচিয়েলিটি, যিটো ভেলু, সেইটো যাতে আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে বেটাৰ আমি নিজে সকলোৱে আমাৰ এনভাইৰনমেণ্টটো ভালে ৰাখোঁ। আমি ট্ৰি প্লেণ্টেশ্যন কৰাৰ লগতে বাকী আমাৰ পৰিৱেশটো ভালে ৰখাৰ কাৰণে যিখিনি ষ্টেপ আমি ল'ব লাগে, সেইখিনি যাতে আমি লওঁ, সকলো ভালে থাকিব লাগে।
আৰু এনভাইৰনমেণ্টটো আচলতে ভালকৈ ৰখাটো এইটো আমাৰ নিজৰ এটা দায়িত্ব সেইটো আমাক কোনেও বুজাব নালাগে কোনেও শিকাব নালাগে গতিকে আপোনালোক সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ বিশ্ব পৰিৱেশ দিৱসৰ সকলো ভালে থাকক আৰু সুস্থ থাকক ধন্যবাদ নমস্কাৰ মই লাবুমণি আমচং বিকুল ইউটিউব চেনেল চাই থকা চবকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি একদম সৌকালৰ পৰা দেখি আহিছোঁ বিশ্ব পৰিৱেশ দিৱসত আমি গছপুলিটোহে ৰুওঁ মানে গছপুলিকে দায়িত্বটো দি দিছোঁ যে পৰিৱেশটো সুৰক্ষা কৰি ৰাখিব লাগে কিন্তু আমাৰ মানুহৰ কৰণীয় কিছুমান থাকে যেনেকৈ বায়ু প্ৰদূষণ জল প্ৰদূষণ শব্দ প্ৰদূষণ এইবিলাক আমাৰ হাতত থকা বস্তু গতিকে মই আজি ডেটত এটাই অনুৰোধ কৰিব খুজিম এতিয়া চবেই গ্ল'বেলাইজেশ্যন বস্তুটো বুজি পায় চবেই ইউটিউব চাই থাকে গতিকে মই আজি ডেটত এটা কথা অনুৰোধ কৰিব খুজিম যে আমি যাতে য'তে ত'তে যিকোনো বস্তু পেলাই নলা নৰ্দমা লেতেৰা কৰি পেলাই যাতে বায়ু প্ৰদূষণ নকৰোঁ পানীত যদি যা তা বস্তু পেলাই আমি জল প্ৰদূষণ নকৰোঁ বা ওচৰ চহৰত যিকোনো কাৰণত এনেই বিনা কাৰণত যদি আমি শব্দ প্ৰদূষণ নকৰোঁ কিবা কিবি বজায় তেতিয়া নিশ্চয় বিশ্ব পৰিৱেশ দিৱসৰ যিটো উদ্দেশ্য আমি সফল হ'ব পাৰিম আৰু আমাৰ পৰিৱেশ সুৰক্ষা হৈ থাকিব সেইটোহে মোৰ অনুৰোধ গছৰ বাহিৰেও আমাৰ দায়িত্বখিনি আজিৰ পৰা যাতে আমি পালন কৰিব পাৰোঁ ধন্যবাদ Hey guys, আজি যিহেতু ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চ' সকলোৱে গছৰ পুলি ৰুৱেই কিন্তু এনেকুৱা নহয় যে আজিৰ দিনটোতে ৰুব লাগে আমি যেতিয়া হ'লেও ৰুব পাৰোঁ কিন্তু গছৰ পুলি ৰোৱা উপৰিও যদি আমি নিজৰ ঘৰ যেনেকৈ চাফাকৈ ৰাখোঁ পাব্লিক প্লেচো যদি আমি চাফাকৈ ৰাখিব পাৰোঁ তেন্তে বহুত ভাল আৰু চাফাকৈ ৰাখিব পাৰোঁ মানে কি লেতেৰা নকৰিলে হ'ল অলৰেডি চাফা হৈ থাকিব আৰু তাৰ উপৰিও যোনবোৰ প্লাষ্টিক ৱেষ্ট মেটেৰিয়েল আছে সেইবোৰ আমি ট্ৰাই কৰিব লাগে যাতে ৰিচাইকেল কৰিব পাৰোঁ বা ৰিইউজ কৰিব পাৰোঁ চ' সেইটো কাৰণে ইউটিউবত বহুত ধৰণৰ ইউজফুল ভিডিঅ'ছ আছে যোনবোৰ আমি ফ'ল' কৰিব পাৰোঁ চ' আশা কৰোঁ চবে যাতে গছৰ পুলি ৰোৱাৰ লগত নিজৰ এনভাইৰনমেণ্টটোও চাফা ৰাখে আৰু প্লাষ্টিক মেটেৰিয়েল যাতে ৰিচাইকেল কৰে চ' সেয়াই উইচ ইউ অল আ ভেৰি হেপ্পী ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বাই বাই হেপী এনভাইৰনমেণ্টেল ডে পাখিজ ফ্লাগৰ ফালৰ পৰা আপোনালোকক জনাইছোঁ আৰু হয়তো আপোনালোকে দেখিছেই ক'ভিড চিটুৱেশ্যনত অলপমান অক্সিজেনৰ কাৰণে কিমান মানুহে চটফটাই আছিল আৰু সেইবাবে মই কওঁ যে আপোনালোকে যিমান পাৰে গছ পুলি ৰুৱক এনভাইৰনমেণ্টেল ডে হ'ল বুলিয়ে যে আপোনালোকে গছ এজোপা ৰুই ষ্টেটাছত লগাব তেনে একো কথা নাই আৰু এতিয়া যিহেতু আমৰ ছিজন আপোনালোকে হয়তো খাইছে যাৰ পুলি এটা আনি ৰুবলৈ সময় নাই তেওঁলোকক মই কৈছোঁ আপোনালোকে যিটো আম খাব তাৰে গুটিটো ৰুই থ'ব আৰু তাৰ পৰাই হয়তো আপোনালোকে আৰু কেইবছৰমানৰ পাছত আপোনালোকে আম খাব পাৰিব আপোনালোকে নিজে জানি শুনি ডিফৰেষ্টেশ্যন নকৰিব যিমান পাৰে আপোনালোকে প্লেণ্ট ট্ৰিজ কৰক আৰু গোটেই এনভাইৰনমেণ্টখন গ্ৰীণ কৰি ৰাখক মোৰ ফালৰ পৰা সেইখিনিয়ে অনুৰোধ থাকিল ধন্যবাদ তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ